নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলে। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া বিজ্ঞানৰ কেইটামান কুৱেশ্যন এনসাৰ অধ্যায় 7ৰ। প্ৰথমটো কুৱেশ্যন হ'ল প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য লিখা। তাৰপিছত 2 নম্বৰটো দিয়া আছে মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। 3 নম্বৰটো হ'ল আমি ধূপকাঠিৰ গোন্ধ কিয় লওঁ। নেক্সট কুৱেশ্যন হ'ল প্ৰতিক্ৰিয়া আৰু মগজুৰ ভূমিকা কি। 5 নম্বৰটো হ'ল উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নাম লিখা বা উদাহৰণ দিয়া। 6 নম্বৰটো হ'ল উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি। 7 নম্বৰটো হ'ল আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ল কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়। তাৰপিছত 9 নম্বৰটো হ'ল নীলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্য কি। তাৰপিছত 10 নম্বৰটো হ'ল দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে। আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ' এটাত। তেতিয়ালৈকে ঘৰত থাকক, মাস্ক পৰিধান কৰক আৰু সুৰক্ষিত থাকক।